ঘন জংঘলৰ মাজত ধ্বংস অৱশেষৰ দৰে এইটো কি নহয় বহু বছৰ আগতে পৰিয়ালে এৰি থৈ যোৱা এটা ঘৰ নহয় এটা ভূত বাংলা দেখিলে আপোনাৰো চকু কপালত উঠিব যেন বহু বছৰ আগতে এৰি থৈ যোৱা এটা ঘৰ আচৰিত যেন লাগিলেও এইটো অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ স্বাস্থ্য সেৱা কেন্দ্ৰ ঢিঙৰ এটা চৰকাৰী পশু চিকিৎসা কেন্দ্ৰৰ আজি এই অৱস্থা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মভূমিত বহু বছৰ আগতে স্থাপন কৰা ব্ৰতদোৱা পশু চিকিৎসা উপস্বাস্থ্য কেন্দ্ৰৰ আজি ভয়ানক অৱস্থা এতিয়া নিজৰ পশুধনক লৈ পানীত হাঁহ নচৰা অৱস্থা বৃহত্তৰ বটদোৱাৰ কৃষি প্ৰধান অঞ্চলৰ লোকৰ এনেকুৱা মই ইয়াতে আহিছোঁ 2 বছৰ হৈছে মই মানে RGM হিচাপে মোক ইয়াতে জইন কৰিব দিছে মানুহে মানে গৰু চৰু এইবিলাক ইয়াতে এৰি দিয়ে বা হেৰি কৰে হিচাপে মানে ফেচিলিটি কমেই মাটি বহুত আছে কিন্তু ইয়াতে অজস্ৰ মাটি আছে পৰি আছে এনে ইয়াতে মাটি 13 বিঘা মাটি আছে আমাৰ এই ডিস্পেন্সাৰী আণ্ডাৰত হয় কোৱাৰ্টাৰকেইটা এইটো মই কিন্তু বহুত বছৰ আগৰে পুৰণা ময়ো দেখিছোঁ এইটো এইবিলাক চব ভাঙি পৰি আছে কোৱাৰ্টাৰত থাকিবলৈ কোনো সুবিধা নাই যদিও 1-2জন থাকে ইয়াত ডাক্তৰ হওক বা BF হওক তেওঁলোকে থকাৰ কোনো ফেচিলিটি নাই আৰু আমাক এই প্ৰেসাবগাৰ এটা লাগে অফিচিয়েল হিচাপে এটা প্ৰেসাবখানা লাগে কিন্তু প্ৰেসাবগাৰটো নাই মানে বাথৰুম এটা লাগে যিটো আপোনাৰ টয়লেট হিচাপে এটা থাকিবলৈ আমাৰ বিশেষ কেতিয়াবা অসুবিধা হৈ যায় অফিচত অহাৰ পিছত মানুহৰ ঘৰত গৈ আমাক টয়লেট কৰিবলগীয়া হয় তেনেকুৱাও আমাৰ বিশেষ 2জনৰ মই আহাতে তেনেকুৱা হৈ গৈছে পৰিস্থিতি বছৰ বছৰ ধৰি 2জন চিকিৎসাকৰ্মীয়ে চিকিৎসা প্ৰদান কৰি আছে চিকিৎসালয়খনত নাই ইলেক্ট্ৰিচিটিৰ সুবিধা যাৰ কাৰণে পশুধনৰ ভেকচিনসমূহ ফ্ৰিজিং কৰিব নোৱাৰে অন্য স্থানত ফ্ৰিজিং কৰি ভেকচিন প্ৰদান কৰিব লাগে পশুধনক নাই এটাও প্ৰস্ৰাৱগাৰ চিকিৎসাকৰ্মীসকলৰ বাবে বহু বছৰ আগতে নিৰ্মাণ কৰা আৱাসগৃহ এতিয়া ঘন জংঘলৰ মাজত চিকিৎসালয়খনৰ নামতো আছে 13 বিঘাকৈ ভূমি বৰ্তমান এই ভূমি স্থানীয় লোকসকলে চাউল শুকুৱাবলৈ আৰু অন্যান্য কামৰ বাবে ব্যৱহাৰ কৰি আহিছে আমাৰ যিবিলাক গোধন আছে সেই গোধনবিলাক বিভিন্ন সময়ত বিভিন্ন বেমাৰ আজাৰৰ পৰা মৃত্যুমুখত পৰিবলগীয়া হয় উপযুক্ত চিকিৎসকৰ অভাৱত বা তেনেধৰণৰ অন্তঃগাঁথনি উন্নয়ন নোহোৱাৰ বাবেই আমাৰ বৃহত্তৰ অঞ্চলটোত এনেধৰণৰ সমস্যাসমূহ দেখিবলৈ পোৱা যায় গতিকে আমি আশা ৰাখিছোঁ আমাৰ বটদ্ৰৱা ঢিং অঞ্চললৈকে আদি কৰি যি অঞ্চলত যি পশু চিকিৎসালয়সমূহ আছে যি ব্যৱস্থা আছে এই ব্যৱস্থাসমূহ বিভাগীয় কৰ্তৃপক্ষই ইয়াত উন্নত পৰ্যায় কৰিব লাগে বৃহত্তৰ বটদ্ৰৱাৰ কৃষি প্ৰধান অঞ্চলৰ বাসিন্দাসকলে অসম চৰকাৰক বিচাৰিছে সহায়ৰ হাত পশু স্বাস্থ্য কেন্দ্ৰৰ আন্তঃগাঁথনি উন্নত কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা বিভাগীয় মন্ত্ৰী অতুল বৰাক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে ঢিঙৰ পৰা হেমেন ৰাজৰ প্ৰতিবেদন টাইম 8